চকলেট চকলেটৰ লগত এতিয়া কুকুৰা মাংস বনাওঁ ব্ৰইলাৰ মাংসটো খাই পুৰা টেষ্টি হৈছে মানে খাই ধুনীয়া লাগিছে অ'কে চকলেট পুৰা দি দিছোঁ অলপ তেল তেলীয়া হৈ গ'ল মানে গৰমত পকেটত ভৰাই থৈছিলোঁ আৰু এইটো এনেকৈ মহানগী গুফা 2.0 আপোনালোকক মোৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ ব্ৰইলাৰ মাংস আনিলোঁ বেলেগ এটা মছলাৰ লগত বেলেগকৈ বনাম আৰু বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে ভিডিঅ'টো, গতিকে শেষলৈকে আপোনালোকে চাই গৈ থাকিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পুৰণাসকলে কমেণ্টত মৰমবোৰ দি যাব আৰু প্লিজ যদি ফেচবুকত মোৰ ভিডিঅ'টো চাই আছে ফ'ল' কৰি দিব, লাইক এটা। আৰু আজি এনেকৈ ব্ৰইলাৰ মাংস নৰসিংহ আৰু ৰচুন এয়া ভোট জলকীয়া আদা আৰু পিঁয়াজ নাই গতিকে পিঁয়াজ নিদিওঁ আৰু পিঁয়াজ দিলে ইমান ভালো নালাগিব। এনেকৈ বনাম এতিয়া আৰু বেলেগ টাইপত বনাম। আজি মছলা কি ইউজ কৰিম আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে। আৰু আমি এনেকৈ এয়া বহি আছোঁ আৰু জুইৰ ওচৰতে। আৰু এয়া এনেকৈ কেৰাহী পূৰা গৰম কৰি হ'বলৈ জুইত দি দিয়া হ'ল। এয়া এনেকৈ পূৰা বহি আছে আৰু মানুহবোৰ মেকুৰীৰ লগত খেলি আছে। এইপিনে আৰু এতিয়া আমি তেল পকিলে চাগে মাংসটো দি দিওঁ, কাৰণ কোনে খাব কোনে নাখাব নাজানো, সেইকাৰণে মাংস কম ডাইৰেক্ট মাংসটো দি দিয়া হৈছে। আৰু স্পেচিয়েল কিহৰ লগত বনিব আপোনালোকক দেখুৱাই গৈ থাকিম, গতিকে ভিডিঅ'টো চাই গৈ থাকক শেষলৈকে। এয়া মই অলপ নিমখ দি দিলোঁ আৰু এই খুন্দি থোৱা মছলাখিনি দি দিলোঁ, আদা নৰসিংহ ৰচুন এইবোৰ দি অলপ লৰাই দিম এতিয়া। আৰু এতিয়া এনেকৈ মাংসটো অলপ সিজিবলৈ দিয়া হৈছে, অলপ সিজি লওক, তাৰপিছত মছলাটো দিম, যোনটো স্পেচিয়েল মছলা হয় সেইটো মই দিম। আৰু বিশেষ মছলা দিম যোনবিধৰ কথা মই কৈ আছিলোঁ যে বিশেষ মছলা কি দিম। আৰু এয়া ডেইৰী মিল্ক চকলেটৰ লগত এতিয়া কুকুৰা মাংস বনাওঁ ব্ৰইলাৰ মাংস, আৰু কেনেকুৱা লাগে আপোনালোকক খাই দেখুৱাম শেষলৈকে, গতিকে ভিডিঅ'টো চাই গৈ থাকক। আৰু চকলেটকেইটা মানে গৰমত থৈ দিলোঁতো পকেটত পূৰা পেলপেলীয়া হৈ গ'ল, গতিকে সেনেকৈ দি দিম, তথাপিও একো নাই। আৰু চাই গৈ থাকক বলক তেন্তে। এতিয়া চকলেট পূৰা দি দিছোঁ, অলপ পেলপেলীয়া হৈ গ'ল মানে গৰমত পকেটত ভৰাই থৈ দিলোঁতো, আৰু এইটো এনেকৈ জুইতে দি দিম। এইটোতো আৰু হৈছে, এইটোতো হাতখন চকলেটটো পূৰা মিল খাই গৈছে, কি হ'ব আৰু দেখা যাব পাছৰডোখৰ। আৰু খাই দেখুৱাম আপোনালোকক এতিয়া অলপ খুৱাই নি ৰবা হ'ল নাই বাৰু আজি বৌদা খাবি নাই? তুমি খাবা? আজি চকলেটৰ লগত সেইদিনাখনি চিখৰৰ লগত বনালোঁ নাখালে, ভাঙৰ লগত বনালোঁ নাখালে, আজি চকলেটৰ লগত খাব, গতিকে হ'ব। পোৱালি খাবি নাই? এইটো এতিয়া আমাৰ এতিয়া মাংস ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে এতিয়া গোটেই আজি চবেই টেষ্ট কৰিম বুলি কৈছে। এইখন এতিয়া কেনেকৈ উঠাম আৰু এয়া মাংস কমকৈ লৈছিলোঁ নহয় সেইখিনি নোখোৱাৰ কাৰণে। এতিয়া এইটো পিছে জুই কৰিবলৈ চবলৈকে পিছ থৈ দিছোঁ হা কৰিবলৈ দিয়া আৰু খাইছোঁ। কেনেকুৱা হৈছে কোৱাচোন, চবে কমেণ্টবোৰ ল'ব লাগিব, ৰ'বা কাটি নিদিবা ডাইৰেক্ট লগে লগে। কেনেকুৱা লাগিছে? গৰম হৈ আছে, ভালে লাগিছে, মিঠা মিঠা মিঠাটো আহিছে। বেয়া লগা নাই কিন্তু বেয়া লগা নাই, মানে ললিপপ খোৱা ষ্টাইলে লাগিছে অলপ। তো খাব পাৰি, আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। আগৰকেইটা নকৰিবলৈ কৈছিলোঁ কিন্তু এইটো ট্ৰাই কৰিব পাৰে। ভাল হৈছিলে নে আকৌ এনেকৈ কবি আকৌ এতিয়া কওকচোন কেনেকুৱা লাগিলে খাই চকলেট মাংস? চকলেট মাংসটো খাই পুৰা টেষ্টি হৈছে মানে খাই ধুনীয়া লাগিছে। অ'কে থাকিবা মাজে কওঁ সঁচাকৈ চকলেট আৰু আজি ব্ৰইলাৰ যে বনালোঁ খুব ধুনীয়া লাগিলে। কেনেকুৱা লাগিলে মানে আপোনালোকক কৈ দিছোঁ, আমি যে ললিপপ খাওঁ যে তেনেকুৱা টাইপৰ লাগিলে, খালি মিঠাটো অলপ বেছি তাত আহি গৈছে আৰু বাকী খুব ধুনীয়া লাগিলে। খাব পাৰে কিন্তু ট্ৰাই কৰি চাব পাৰে, বেয়া লগা নাই। আৰু মোৰতো আজি পিঁয়াজ চিয়াজ ইমান সেইখিনি নাছিলে, কিন্তু ঘৰুৱা আদা ৰচুন এইখিনি দি বনালোঁ আৰু ভাল লাগিলে। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ, বাই বাই। এতিয়া চকলেটৰ লগত মাংস বনাম তো কেনেকুৱা হয়
খেলা